Hello everyone, welcome back to my channel. আজিৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থ্যাংক ইউ। প্ৰথমতে গ্ৰাছ কাপ কেইটুকুৰা ভালদৰে নিমখ হালধি দি সানি ল'ম। এতিয়া মাছ কেইটুকুৰা তেলত ভালকৈ ভাজি ল'ম। আজি সৰু মাছো আছিলে, সৰু মাছ মই প্ৰথমতে হালধি নিমখ দি তাৰপিছত তেলত পিঁয়াজ দি আৰু অকণমান আদা দি ভালকৈ ভাজি ল'ম। সৰু মাছখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই ডাঙৰ মাছখিনি টেঙা আঞ্জা বনাম। টেঙা আঞ্জা বনাবলৈ মই লৈছোঁ ঢেকীয়া, বিলাহী, বইল আলু এটা আৰু সৰিয়হখিনি মই পানীত গুলি লৈছোঁ। এতিয়া মই গৰম তেলত মেথি গুটি কেইটামান দি ল'ম। টেঙা আঞ্জাৰ কাৰণে মই ইয়াত পিঁয়াজ ব্যৱহাৰ কৰা নাই। এতিয়া মই বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি নিমখ হালধি জোখমতে দি অলপ সময় ভাজি থাকিম। বিলাহীখিনি গলি যোৱাৰ পিছত মই ইয়াত ঢেকীয়াখিনিও দি দিম। ঢেকীয়াখিনি সিজালৈকে অলপ সময় ভাজি থাকিম। এতিয়া বইল আলুটো ইয়াত ভাঙি দিম। তাৰপিছত অলপ সময় আকৌ লৰাই থাকিম। মই প্ৰথমতে নিমখটো কমকৈ দিছিলোঁ, এতিয়া সেইকাৰণে আকৌ জোখমতে দি ল'লোঁ। আপোনালোকে নিমখটো নিজৰ জোখমতে দিব। এতিয়া অকণমান পানী দি দিছোঁ। পানী দি পেলাই অকণমান সময় লৰোৱাৰ পিছত আকৌ মই জোখমতে পানী দি ল'ম। মাছৰ জোলখিনি ভালকৈ উতলাৰ পিছত এতিয়া মই মাছ কেইটুকুৰা দি দিম। এতিয়া মই ইয়াত আগতে গুলি ৰখা সৰিয়হখিনি দি ভালদৰে লৰাই ল'ম। একেবাৰে শেষত মই গোল নেমুৰ লগতে কাজি নেমুৰ ৰস অলপ দি দিছোঁ। গোল নেমুটো দিলে গোন্ধটো ভাল ওলায়।
মাছৰ জোলখিনি হোৱাৰ পিছত এতিয়া ভাজি বনাবলৈ লৈছোঁ। ভাজি বনাবলৈ মই লৈছোঁ কেপচিকাম, জিকা আৰু স্কোৱাছ। তাৰ লগতে আদা নহৰু পেষ্ট, পিঁয়াজ এটা পিহি লৈছোঁ আৰু লগত জলকীয়া এটা লৈছোঁ। আজি মই ভাজিখিনি দেৰি হোৱাৰ বাবে কুকাৰত বনাবলৈ লৈছোঁ। কুকাৰত প্ৰথমতে তেল গৰম কৰি তেলৰ পৰিমাণটো আপোনালোকে কম বেছি পৰিমাণে দিব পাৰে। আমি তেল কম খাওঁ কাৰণে কমকৈ দিছোঁ। আৰু এতিয়া ইয়াত জিৰা কেইটামান দি দিছোঁ। জিৰাখিনি কালাৰটো চেঞ্জ হোৱাৰ পিছত মই ইয়াত আদা নহৰু পেষ্ট, জলকীয়া আৰু পিঁয়াজখিনি দি অলপ সময় ভাজি ল'ম। এতিয়া ইয়াত জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপ দি ভাজি লৈছোঁ। তাৰপিছত ইয়াত কেপচিকামখিনি দি দিম আৰু অকণমান সময় ভজাৰ পিছত বাকীখিনি পাচলি দি দিম। তাৰ লগতে নিমখ হালধি জোখমতে দি দিম। অলপ সময় ভাজি থকাৰ পিছত মই ইয়াত অকণমান পানী দি দিম আৰু 3টা হুইচেল মৰালৈকে কুকাৰটো বন্ধ কৰি দিম। এয়া আজি আমাৰ দুপৰীয়া সাঁজ ৰেডি। এয়া মাছৰ টেঙা জোল, পেটু ভাজি, সৰু মাছ আৰু জিকা ভাজি। লগতে মই বৰ বনাইছিলোঁ, বুটৰ বৰ দেখুওৱা নহ'লে। এনেকৈ বনাই খাই চাব, সঁচাকৈ ভাল লাগে। আজি ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।